কবিতাৰ শিৰোনাম সপোন। মোৰ সপোন সপোন হৈ ৰৈ গ'ল। লেখক জগত শইকীয়া ফ্ৰম মাজুলী। আবৃত্তি আৰ.জে. ৰাজ। মোৰ সপোন সপোন হৈ ৰৈ গ'ল কেৱল তোমাৰ নামতেই। কিমান যে মই তোমাক ভাল পাইছিলোঁ, কিমান যে মই তোমাক মৰম কৰিছিলোঁ। সেই ভালপোৱা আৰু সেই মৰম তুমি ধূলিসাত মিহলাই গ'লা। কিমান যে সপোন দেখিছিলোঁ তোমাকে লৈ, কিন্তু কি হ'ব সেই সপোন সপোন হৈ ৰৈ গ'ল। কিয় তুমি মোক পাহৰি গ'লা? কিয় তুমি মোক অন্তৰত আঘাত দিলা? তোমাৰ সেই মৰম লগা কথাবোৰে মোক বৰকৈ আমনি কৰেও মোৰ হৃদয়খনক। তুমি হয়তো নুবুজিলা মই যে তোমাক সঁচা ভাল পাইছোঁ, কিন্তু তুমি মোক মিঠা মিঠা কথা কৈয়ে মোৰ লগত হেতালি খেলিলা। তুমি মোক নুবুজিলা মই তোমাক লৈ কিমান যে সপোন দেখিছিলোঁ। ক'ত বুজিবা মই যে দুখীয়া, সেয়েহে ধনী ল'ৰা পাই মোক আজি পাহৰি গ'লা। সুখেৰে আছা, সুখেৰে থাকা তুমি, আনন্দত আছা, আনন্দত থাকা তুমি, কিন্তু মই কিমান যে দুখত আছোঁ, কিমান যে অন্তৰত আঘাত পাই আছোঁ, তুমি ক'ত বুজিবা। কিন্তু তুমি য'তেই নাথাকা কিয়, তুমি সুখেৰে থাকিলে মই সান্তনা ল'ম, আৰু তুমি য'তেই থাকা মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় থাকিব। কিন্তু মই তোমাক লৈ কিমান হাজাৰ হাজাৰ সপোন দেখিছিলোঁ, কিমান আশা কৰিছিলোঁ, সেই সপোন হৈ ৰ'ল। আৰু এই সপোন মই কেতিয়াও পাহৰিব নোৱাৰোঁ।